আমি পঢ়ি দিছোঁ। আজি আমি পোনপটীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লিখিছোঁ। লগতে তাৰ প্ৰতিলিপি আমি আমাৰ বিদ্যুৎ মন্ত্ৰীলৈ পঠিয়াইছোঁ, আমাৰ অসমৰ গভৰ্ণৰলৈ লিখিছোঁ, অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰী আৰু আমাৰ বনমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন চিঠি প্ৰেৰণ কৰিছোঁ আমাৰ। আৰু ইয়াৰ আঁৰত যি আমাৰ দুয়োটা কাৰ্বি আংলং ছ'লাৰ পাৱাৰ প্ৰজেক্ট এফেক্টেড পিপলছ ৰাইটছ কমিটি আৰু লগতে অসমৰ যৌথ ভূমি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি খুব পোনপটীয়াকৈ আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ। লিখিছোঁ যে we the people of Karbi Anglong, supported by indigenous communities from different parts of the state, have gathered in Sosol, Guwahati to bring our burning issues for your urgent redressal. You all know Karbi Anglong is a region of utmost importance to the existence of the indigenous communities and the very survival of a united Assam. It is historically one of the first 6 scheduled regions in the country and also the most green-covered area of Assam. The destruction of Karbi Anglong and its forest, land and people would be imminent if the projects of huge land grab are carried out there. Our demands: Act, immediate revoking of the 18,000 bigha solar power park in Khatpati area. It will displace more than 24 villages and 20,000 plus people. 2. Environmentally genocidal plan to give 50,000 bighas of land for a CBG plant in the name of Ambani. It should be immediately scrapped. To me, the complete violation of the 6th schedule, the land and environmental laws should be respected. The destroying of forests and water sources which sustain the people of Assam should be respected. এই চাৰিটাৰ তৰফে আমি দাবী জনাইছোঁ। Thus we seek immediate redressal of all our concerns and demand for immediate implementation of our demands and cancel through official order the ADP funded solar power park and CBG plant in Karbi. কিছু স্লোগান দিয়ে আমি প্ৰতিবাদী সভা আৰম্ভ কৰিম। এই 28জন অকালতে প্ৰাণ আহুতি দিয়া তেওঁলোকৰ হৈ অমৰ হওক, অমৰ হওক, প্ৰাণ আহুতি দিয়া অকল অমৰ হওক। কাৰ্বি আংলঙৰ মাটি আদানী আম্বানী গোটাই দিয়া বন্ধ কৰক। কাৰ্বি আংলঙৰ মাটি আদানী আম্বানী গোটাই দিয়া বন্ধ কৰক। অসমৰ মানুহৰ জীৱন জীৱিকা ধ্বংসকাৰী আদানী আম্বানীক মাটি দিয়া বন্ধ কৰক। অসমৰ মানুহৰ জীৱন জীৱিকা ধ্বংস কৰি আদানী আম্বানীক মাটি দিয়া বন্ধ কৰক। ৰাভা হাছঙৰ মানুহক উচ্ছেদ কৰা বন্ধ কৰক। কাৰ্বি আংলঙৰ মানুহক উচ্ছেদ কৰা বন্ধ কৰক। শিলহাকৰ মানুহক ক্ষতিপূৰণ দিব লাগিব। শিলহাকৰ মানুহক ক্ষতিপূৰণ দিব লাগিব। আমাৰ মাটি, আমাৰ মাটি, মিকিৰ বামুণীৰ মানুহক ন্যায় দিব লাগিব। অসমৰ মাটি আদানী আম্বানীক গোটাই দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ। অসমৰ মাটি আদানী আম্বানীক গোটাই দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ। এনক্লেভ জিন্দাবাদ, এনক্লেভ জিন্দাবাদ। পাহাৰ ভৈয়ামৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। পাহাৰ ভৈয়ামৰ খাটি খোৱা মানুহৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। এনক্লেভ জিন্দাবাদ, এনক্লেভ জিন্দাবাদ। থলুৱা মানুহে মাটিৰ অধিকাৰ পাব লাগিব। থলুৱা মানুহে মাটিৰ পট্টা পাব লাগিব। খাটি খোৱা মানুহে মাটিৰ পট্টা পাব লাগিব। খাটি খোৱা মানুহে মাটিৰ পট্টা পাব লাগিব। এনক্লেভ জিন্দাবাদ, এনক্লেভ জিন্দাবাদ। প্ৰথমতে আজি আমাৰ এই প্ৰতিবাদী সভাত আমি যিসকল আমাৰ প্ৰতিনিধি আজি উপস্থিত আছে বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ বক্তব্য আমি প্ৰথমতে শুনিম খুব চমুকৈ। আমি ৰাভা